ঠাণ্ডাৰ দিন যিহেতুকে অলপ গৰম চাহৰ জুতি লওঁ, সেইকাৰণে আজি অলপ মছলাৰ চাহ বনাবলৈ ওলাইছোঁ। তাৰ কাৰণে লৈছোঁ এডাল ডালচেনি, অকণমান আদা, 2-3টামান ইলাচি, তেজপাত আৰু লং, আৰু গাখীৰ মই আমুল তাজা ব্যৱহাৰ কৰিছোঁ। এয়া 1 কাপ পানী। এতিয়া বলক আমি মছলাৰ চাহ ৰেডি কৰোঁ। তাৰ কাৰণে চচপেন মই গেছত বহাই দিছোঁ। ভালকৈ গৰম হোৱাৰ পিছত ইয়াত দি দিছোঁ পানীখিনি অকণমান গৰম হোৱাৰ পিছতেই আমি ইয়াত দি দিম গাখীৰখিনি। গাখীৰখিনি ভালদৰে গৰম হোৱাৰ পিছতে দি লৈছোঁ তেজপাতখিনি। তাৰপিছত দি ল'ম ইয়াত লংকেইটা, দি লৈছোঁ ডালচেনি, আৰু ইয়াত কৰি কুটি থৈ দিয়া আদাখিনি, আৰু গোটেই লাষ্টত দি দিম আমি ইলাচি। ভালদৰে পাক হোৱাৰ পিছতে ইয়াত দি দিছোঁ চাহপাতখিনি। ভালদৰে উতলিব দিম। ইয়াত মই 2-3 চামুচমান চেনি দি লৈছোঁ। এইটো ভিডিঅ' কৰা যোৱা নগ'ল, আপোনালোকে ভাবিব পাৰে চেনি নিমখ বা একো দিয়া নহ'ল বুলি, কিন্তু ইয়াত মই আগতে চেনি দি লৈছিলোঁ। এইটো ভালদৰে এতিয়া আমি পাগি ল'ম। ঠাণ্ডাৰ দিনত একাপ গৰম চাহৰ জুতি ল'ব পালে সঁচাই বহুত ভাল লাগে, মনটোও বহুত ভাল লাগি থাকে। মূৰৰ বিষ হ'লেও অলপ ভাল পায়। চাহনো কোনে ভাল নাপায় কওকচোন। আজিকালি সৰুৰ পৰা ডাঙৰলৈকে চবে চাহ খাই ভাল পায়। পুৱা উঠিয়ে খালী পেটতে একাপ চাহ খাব পালেহে বেছি ভাল পায়। কিন্তু এয়া আজি স্পেচিয়েল সেইকাৰণে চাহ বনালোঁ মছলা দি কেনে। কেনেকুৱা হৈছে আপোনালোকেও বনাই চাবচোন, ভাল হ'লে কমেণ্ট কৰিব। চাহ বনাব কোনে নাজানে কওকচোন, কিন্তু এটা স্পেচিয়েল চাহ বনাবলৈ হয়তো বহুতেই নাজানে। সেইকাৰণে আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ মছলা দিয়া চাহ। কেনেকুৱা হৈছে কমেণ্ট কৰিব, আৰু আপোনালোকে ট্ৰাই কৰি চাব।